Hello guys, how are you? আমি এতিয়া পথাৰলৈ বুলি ওলাই গৈ আছো। আজি বেলেগ এডোখৰ পথাৰত যাম। ফেচটো সেইটো ইমান বেয়া। চব ভিডিঅ' বনাই আহিছো। I just swing battle nut. Our rasta is very ganda. Ah. ৰ'দটো আমাকো ধৰিছে নহয়। ৰ'দে কিবা কলা কৰি দিছে ইমান বগা মানুহ। তাৰে ইমান বগা আছিল খোলা হৈ গ'ল। নাই ই হতে কি বহিবলা। মই সব লোক See guys, see, this is mustard oil flower just coming. It's very beautiful. This is the pond and local fish here. Too much fish here. This field is very dangerous for all over the world. Mustard oil. We just go and see. When I do all day, I trying to make this video and just see. Don't forget to subscribe my channel, like, share, comment. We are village people, so this is very This is the elephant apple. Finally, we enter our rice field. Wow, এইডোখৰত মোক বহুত বিউটিফুল লাগিছে যে। Wow, এইডাল টেঙা। সেইটো আজি খাম পুৰা। এয়া আমাৰ নতুন দাৱনী আজি পথাৰত। এয়া আমাৰ বৌ, এইফালে বৌ আছে, বাই আছে, এইফালে মা আছে। পুৰা আজি শেষ কৰি থৈ যাম এইখন। বাই বাই, অলপ পাছত আকৌ আহি আছো। হেল্ল' গাইজ, ধান কাটি এদাই হৈ গ'ল। এই কিমান ডোখৰ মাটি ধান কাটিলো দেখিলে নাই বাৰু? আজি ফিনিছ কৰি দিলোঁ ধান কাটি ইয়াত। এয়া আমাৰ বৌ, সেইফালে বৌ ধান মানে এতিয়া আকৌ বিচাৰি থকাত হৈছে পুৰা। আজি দাই এদাই কৰি দিলোঁ। মনটো যে কেনেকুৱা ভাল লাগিছে। আজি বতৰটো ধুনীয়া, ৰ'দ নাই, বৰষুণ নাই, পুৰা মজা। সেইফালে বেলিটো ওলাই আছে, ডাৱৰখিনি চাওক কেনেকুৱা ধুনীয়া লাগিছে। এইটো আমাৰ ভতুৱা কুকুৰটো মোৰ পাছে পাছে দৌৰি আহিছে। এতিয়া আমি যামগৈ আৰু কাপোৰ কানি খুলি লওঁ। তাৰপিছত আমি খাই বৈ পুৰা এইবিলাক দেখিছেনে কেনেকৈ পেলাই থৈ দিছোঁ ছাইডত। আজি পুৰা ধান কাটি শেষ কৰি দিলোঁ আৰু
আছে বা ক'ৰবাত যাবলৈ ইয়াত এদাই হৈ গ'ল আপোনালোকৰ ফালে ধান কাটি এদাই হৈছে নে নহৈছে কমেণ্ট কৰি জনাই দিব হা হাই কৈ দিয়ক চাহ খাব লৈছো গাইজ চাহ খাব লৈছো পথাৰৰ মাজত বহি চাহ খোৱা মজাই বেলেগ